ৰুক্মিণী অহংকাৰ কৰিব মন নাযায়নে? ৰাধা পুতৌহে উপজে কেতিয়াবা নিজৰ ওপৰত। ৰুক্মিণী তেওঁৰ হৃদয়ত তুমি থাকি গ'লা। ৰাধা তোমাৰ সেউতাতচোন তেওঁ এতিয়াও জিলিকি আছে। ৰুক্মিণী মোৰ হৈও তেওঁ তোমাৰেই হৈ ৰ'ল। ৰাধা প্ৰেমৰ আবিৰ যিমানে গাঢ় নহওক সেন্দুৰৰ উজ্জ্বলতাৰ সন্মুখত ই সদায় ম্লান। ৰুক্মিণী প্ৰেম অবিহনে সেন্দুৰৰ মূল্য ক'ত? ৰাধা মূল্য নিবিচাৰিবা, সমস্ত দিও মই এই ৰঙাখিনি নাপালোঁ যিকণ তুমি পালা। ৰুক্মিণী পায়ো মই কিয় সুখী হ'ব পৰা নাই? ৰাধা অপ্ৰাপ্তিৰ যন্ত্ৰণা কি তেন্তে? ৰুক্মিণী বুজো ৰাধা হোৱা অসম্ভৱ। ৰাধা ঠিক তেনেকৈ ৰুক্মিণী হোৱাৰ সাহ সকলোৰে নাথাকে। ৰুক্মিণী নিয়তিয়ে যদি চক্ৰবেহু ৰচে অভিযোগ কাক দিম, যুঁজিম কাৰ সৈতে? ৰাধা বৈধ অবৈধৰ তুলচনীত কিয় তুমি কিম্বা মই? ৰুক্মিণী প্ৰেম অবৈধ হ'ব নোৱাৰে, নহয় আৰু মোৰ প্ৰাপ্তি চিৰন্তন সত্য। ৰাধা স্বীকৃতি তুমি পাইছা, এয়াই বাস্তৱ যিটো আমি দুয়োৱে গ্ৰহণ কৰিব লাগিব। ৰুক্মিণী হৃদয়ত স্থান তুমি পাইছা, মই নহয়। ৰাধা বঞ্চিত কৰা নাই তোমাক তোমাৰ অধিকাৰৰ পৰা। ৰুক্মিণী সঁচাই ক'ৰবাত আমি দুয়ো আধৰুৱা।